নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া পাকঘৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। মই আজি বনাব ওলাইছোঁ চয়াবিনৰ তৰকাৰী। তাত কি কি লাগে মই কৈ দিছোঁ। এয়া চয়াবিন মই গৰম পানীত সিজাই লৈছোঁ। এয়া বিলাহী দুটা কাটি লৈছোঁ। এয়া নহৰু, এয়া আলু দুটা কাটি লৈছোঁ। এয়া তেজপাত দুটা, এয়া নৰসিংহ, এয়া জলকীয়া দুটা, এয়া পিঁয়াজ এটা কাটি লৈছোঁ। এয়া তেল লৈছোঁ, নিমখ, এয়া জলকীয়া গুড়ি, এয়া মিট মছলা, এয়া জিৰাৰ গুড়া, এয়া গৰম মছলা, এয়া হালধি। এতিয়া মই বিলাহী আৰু নহৰুখিনি ভাজি ল'ম। কেৰাহীটো মই গৰম হ'ব আগতীয়াকৈ ৰাখি থৈ দিছিলোঁ। এতিয়া তেল অলপ দি দিলোঁ। এতিয়া মই বিলাহী, নহৰু আৰু জলকীয়া এটা, শুকান জলকীয়া, এইখিনি এতিয়া ভাজি ল'ম। লৰাই থাকিব লাগিব। আকৌ লৰাই থাকিব লাগিব। এতিয়া এইখিনি মোৰ ভাজা হৈ গ'ল। এতিয়া মই এইখিনি মিক্সিত গুড়া কৰি ল'ম। এতিয়া মই আলুখিনি ভাজি ল'ম। অলপ সময় ভাজা হোৱাৰ পাছত নিমখ আৰু হালধি দিম। এতিয়া মোৰ আলুখিনি ভজা হৈ গ'ল। ইয়াৰ পাছত চয়াবিনখিনি মই ভাজি ল'ম। চয়াবিনখিনি ভজা হৈ গ'ল। পিঁয়াজ, জলকীয়া, তেজপাত, নৰসিংহ, বিলাহী পেষ্টখিনি এইখিনিৰ লগত মছলাৰ সৈতে ভাজি ল'ম।
সোৱাদ অনুযায়ী নিমখ দিম। তাৰপিছত হালধি এচামুচ, জলকীয়াৰ গুড়ি এচামুচ, মিট মছলাৰ গুড়ি এচামুচ, জিৰাৰ গুড়ি এচামুচ, গৰম মছলা এচামুচ। এইখিনি এতিয়া ভাজি ল'ম। এইখিনি ভাজা হৈ গ'ল। এতিয়া সয়াবিন দিম। আৰু ইয়াৰ পাছত আলু দিম। ভালদৰে এইখিনি লৰাই থাকিম। এতিয়া এইখিনি ভাজা হৈ গ'ল। এতিয়া মই পানী দি দিম। এতিয়া অলপ সময়ৰ কাৰণে ঢাকি ৰাখিম। ঢাকনি গুচাই লৰাই দিলোঁ। এয়া মোৰ সয়াবিনৰ তৰকাৰী হৈ গ'ল। মোৰ সয়াবিনৰ তৰকাৰী হৈ গ'ল। আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে আপোনালোকে মোৰ ভিডিঅ'টো সকলোতকৈ আগতে দেখা পায়।